Namaskar friends, welcome to my YouTube channel Vishnu Blog. আজি এটা ইনফৰমেটিভ ভিডিঅ' লৈ আহিছো আপোনালোকৰ কাৰণে আৰু এই ভিডিঅ'টো কাপোৰৰ লগত ৰিলেটেড কাপোৰৰ এটা ইনফৰমেশন কাপোৰ কেনেকৈ চিনিব পাৰি তাৰে এটা ইনফৰমেশন দিবৰ কাৰণে চেষ্টা কৰিছো এইটো ভিডিঅ'ত তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰো তো চাও এতিয়া বিয়াৰ সিজন চলি আছে যদিও কৰোনাৰ কাৰণে সব বন্ধ হৈ আছে তথাপি বিয়াটো অলপ কম মানুহেদি হলেও চলি আছে তো বিয়াৰ এটা প্ৰধান মেইন বস্তু এটা লাগে যে কইনা কাপোৰ পাটৰ সাজ পাটৰ এই কাপোৰ এবিলাক খুব লাগে কিনে মানুহে আৰু তো সেই কাৰণে সাগে বহুতে এইটো কাপোৰ কিনবৰ কাৰণে শুৱালকুছিত আহে তো শুৱালকুছিত যদি আপুনি পাটৰ কাপোৰ কিনিব যায় তো তাতে তো কিছুমান ভেজাল থাকা কাপোৰো পায় মিক্স থাকা কাপোৰো পায় বা কাপোৰটো অৰিজিনেল পাটৰ হয় নে নহয় হেতু যিয়ে চিনি পায় তেওঁটো জানে আৰু বহুতে এইটো চিনিও নাপায় যে এইটো অৰিজিনেল পাটৰ কাপোৰ হয় নে নহয় তো এইটো ভিডিঅ'ত মই সেইটোৱে এটা কেনেকৈ চিনি পায় বা কেনেকৈ বস্তুটো তাৰ মানে অৰিজিনেল হয় নে নহয় অৰিজিনেল পাটৰ হয় নে নহয় আপোনালোকে গম পাব তো সেইটো তাৰে লগত ৰিলেটেড মই এইটো ভিডিঅ' বনাইছো তো তাতে মানে কি শুৱালকুছিত কিছুমান আজিকালি নতুনকৈ কৰিছে আজি 1 বছৰ মান নে 2 বছৰ মান হ'ল মানে যেটো পাটৰ কাপোৰ তাতে ল্যাবৰেটৰী আছে শুৱালকুছিত তো আপুনি যদি শুৱালকুছিত কাপোৰ কিনিব আহে তেতিয়া কি কৰিব যে সেই কাপোৰটো দোকানীক ক'ব যে এইটো মোক ল্যাবৰেটৰী টেষ্ট কৰি দিব লাগে বা কিছুমান কাপোৰ আগতে টেষ্ট কৰি লৈ আনে ৰেডি কৰি থাকে তো তেনেকুৱা টেষ্ট কৰা কাপোৰ লাগে তেনেকৈ ক'ব আৰু তেতিয়া আপুনি গম পায় তাতে এখন কাপোৰখনত তাৰমানে টেষ্ট কৰা এটা ৰিপৰ্ট এটা পিন আপ কৰি থৈ থাকে তো সেইটো আপুনি ক'ব যে যদি নাথাকে আপোনাৰ কাপোৰখনত তো ক'ব এইটো কাপোৰ মোক টেষ্ট কৰি আনিব লাগে অৰিজিনেল পাটৰ হয় নে নহয় টেষ্ট কৰি চাব বিচাৰে তো তেনেকৈ যে চাব বিচাৰে তেওঁলোকে ধুনীয়াকৈ আনি দিব টেষ্ট কৰি ল্যাবৰেটৰীৰ পৰা সেইটো কাৰণে একো দিগদাৰ নহয় তো আপুনি সাগে এটা যদি টেষ্ট নকৰাকৈ আনে সাগে কিছুমান মিক্স থাকা কাপোৰো আহি যাব পাৰে তো সেইটো এটা প্ৰমাণ শুৱালকুছিত যে এই ল্যাবৰেটৰী টেষ্ট কৰি আনিব পাৰি সেইটো অৰিজিনেল পাটৰ হয় নে নহয় তো কেনেকুৱা দেখি সেই পাটৰ কাপোৰটো নহয় সৰি দে পাটৰ কাপোৰটো নহয় মানে যেটো পাটৰ কাপোৰত যেটো মানে ল্যাবৰেটৰীৰ ৰিপৰ্ট যেটো পিন আপ কৰি দিয়ে পাটৰ কাপোৰত তো সেইটো কেনেকৈ থাকে কেনেকুৱা দেখি গোটেইখিনি মই ভিডিঅ'টো দেখাইছো এটা ভিডিঅ'ত মই তাতে গৈ কিনে এইটো পুৰা ভিডিঅ' কৰি এটা আপোনালোকক দেখাব চেষ্টা কৰিছো তো ভিডিঅ'টো চাওক কেনেকুৱাকে তাৰমানে গম পায় সেইটো বস্তু আছে গোটেইখিনি আছে ধুনীয়াকৈ আপুনি ভিডিঅ' চাই থাকক স্কিপ নকৰিব কিন্তু কাৰণ স্কিপ কৰিলে আপোনালোকে বস্তুটো বুজি নাপাব তো সেই কাৰণে তো বলক আৰু সেইটো সেই কেনেকুৱা দেখি সেইটো চাই ল'ব হয় আমাৰ যেটো শুৱালকুছিৰ অৰিজিনেল কাপোৰ হয় এইটো এনেকুৱাকৈ ফিল্মত লগোৱা থাকে যে এইটো আপোনাৰ ফুল এড্ৰেছ থাকিব এইটো চিল মাৰা আছে এইটো ট্ৰেডমাৰ্ক আৰু গোটেইখিনি সম্পূৰ্ণ ইয়াতে পাই যাব যিটো অৰিজিনেল আৰু সূতা এই সূতাটো পিয়ৰ হয় নে নহয় এই বস্তুটো ইয়াতে গম পাই যাব যে এইটো থাকিলে একো অসুবিধা নহয় যে আমাৰ শুৱালকুছিৰ অৰিজিনেল কাপোৰ এইটোৱে সমান এইটোৱে কোনো ডুপ্লিকেট কৰিব নালাগে এই বস্তুটো এইটো আমাৰ অৰিজিনেল কাপোৰ তো ফ্ৰেন্ডস আপোনালোকে ৰিপৰ্টটো কেনেকুৱা দেখি গম পালে তো এইবাৰ নেক্সট বাৰ যেতিয়া আপোনালোকে যাব শুৱালকুছিত কাপোৰ কিনিব তো ৰিপৰ্টটো এইটো ল্যাবৰেটৰী ৰিপৰ্টটো চাই ল'ব কাপোৰত আছে নে নাই যদি নাই তেওঁলোকক ক'ব দোকানীক টেষ্ট কৰিবৰ কাৰণে তেওঁলোকে আনি টেষ্ট কৰি আনি দিব 5 মিনিটত কাম হৈ যাব ইমান দিয়ে বেছি সময় নালাগে তো এইখিনি আপোনালোকক ইনফৰমেশন দিব লাগিছিল বহুতে জানে আৰু বহুত কিছুমানে নাজানেও তো সেইটো কাৰণে দিলো কিন্তু ইনফৰমেশনটো তো যদি আপোনালোকে ভাল লাগিল ভিডিঅ'টো তো ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিব তো আজি ইমানতে আৰু আনিম এনেকুৱা ভাল ভাল ভিডিঅ' আপোনালোকৰ কাৰণে এতিয়া ঘৰতে থাকক কৰোনাৰ অৱস্থা এই কৰোনাৰ কাৰণে বহুত পৰিৱেশটো বেয়া হৈছে তো নিজে সেভ হৈ চলক সুস্থ থাকক তাৰে আশা কৰিলো তো আজি ভিডিঅ'টো ইমানতে শেষ কৰিলো তো শেষত আৰু একবাৰ কৈ দিলো যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিব ধন্যবাদ বাই বাই